হেল্ল' এভৰিৱান, কুশলে আছে নিশ্চয়। আজি মই এটা নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু জীৱন অনুপমেৰে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ এনেধৰণৰ সৰু সৰু ভিডিঅ'বোৰে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাইছে সেইসকলে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। ৰঙালী বিহুৰ আগতে কেন্দ্ৰীয় কৰ্মচাৰীলৈ সুখবৰ। আজি শুক্ৰবাৰে মোদী কেবিনেটে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ 2% DA/DR বৃদ্ধিত অনুমোদন জনায়। DA বৃদ্ধি এটা গতানুগতিক প্ৰক্ৰিয়া আৰু এই বৃদ্ধি মুদ্ৰাস্ফীতিৰ ওপৰত নিৰ্ভৰ কৰি অনুমোদন কৰা হয়। প্ৰত্যেক মাহতে AICPNৰ মূল্য সূচাংকক অৰ্থাৎ প্ৰাইচ ইনডেক্স জাৰি কৰা হয় আৰু ইয়াৰ ভিত্তিতে DA/DR কেলকুলেট কৰা হয়। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে প্ৰত্যেক বছৰে দুবাৰকৈ DA/DR লাভ কৰে। এই DA/DR মূল দৰমহা অৰ্থাৎ বেচিক পে'ৰ ওপৰত গণনা কৰা হয়। 2025 বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই এই DA/DR কৰ্মচাৰী তথা পেঞ্চনাৰসকলে লাভ কৰিব। ইয়াৰ আগতে 2024 চনৰ জুলাই মাহৰ পৰা 3% DA/DR লাভ কৰিছিল। এইবাৰ ঘোষণা কৰা 2% DA/DR লগ হৈ কৰ্মচাৰী পেঞ্চনাৰসকলৰ 55% DA/DR হ'ল। কৰ্মচাৰীসকলে এপ্ৰিল মাহৰ পৰাই বৰ্ধিত DA/DR দৰমহা তথা পেঞ্চনৰ লগত আৰু জানুৱাৰীৰ পৰা মাৰ্চলৈ 3 মাহৰ বকেয়া বা এৰিয়াৰ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ বৃদ্ধিৰ লগে লগে এই সমপৰিমাণৰ DA/DR অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰো বৃদ্ধি হ'ব। ৰঙালী বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰেও এই 2% DA/DR বৃদ্ধি ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰৰ মুঠ DA/DR 55% হ'ব। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানেই। এনেধৰণৰ আপডেটবোৰ পাই থাকিবলৈ প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।